Hello everyone, welcome to my channel. আজি মই বনাব লৈছো আটাৰ হালৱা। আহকচোন আটাৰ হালৱাৰ ৰন্ধন প্ৰণালীটো চাই লওঁ। আজি মই বনাবলৈ লৈছো আটাৰ হালৱা। তাৰ কাৰণে লৈছো মই 1 কাপ আটা, 1 কাপ চেনি আৰু 1 কাপ ঘিউ। এতিয়া ফাৰ্ষ্ট আমি আটা 1 কাপ অলপ ড্ৰাই ৰোষ্ট কৰি লম। আটাখিনি ভাজি হৈ গৈছে, মই নমাই ললো। এতিয়া মই ঘিউখিনি দি লম। এতিয়া মই এখিনি ভাজি লোৱা আটাখিনি দি দিম। এতিয়া চেনি কাপ দি দিম। এতিয়া এইখিনিত মই 2 কাপ পানী দি দিম। এতিয়া মই অলপ ড্ৰাই ফ্ৰুটছ ইয়াত দি দিম। এয়া দেখিছে আটাৰ হালৱাখিনি কেৰাহীটোৰ পৰা এৰি আহিছে, মানে আমাৰ এইখিনি তৈয়াৰ হৈ গ'ল। মই এতিয়া এটা বাটিত এইখিনি উলিয়াই লম। এই হালৱাখিনি মই এটা বাটিত উলিয়াই ললো। আপোনালোকেও এনেদৰে ঘৰতে সুস্বাদু আটাৰ হালৱা বনাব পাৰে। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিব লগা সকলো নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। বাই বাই, ধন্যবাদ।